বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে দাপোনৰ আপোন মানুহদা শেষবাৰলৈ আপোনাক স্বাগতম জনাবলগীয়া হৈছে। আচলতে এৰি দিবলৈ মন যোৱা নাছিলে, ইমানখিনি কথাৰ এটা পাহাৰ আপোনাৰ ওচৰত আছে যিহেতু, গতিকে এই কথাৰ ভাণ্ডাৰখিনি আমি আৰু উলিয়াবলৈ মন গৈ আছিলে, কিন্তু সময় যিহেতু লাহে লাহে কমি আহিছে, গতিকে মই এই মুহূৰ্তত আপোনাক এটা ব্যক্তিগত জীৱনৰ প্ৰশ্ন সুধিব বিচাৰিম। আপোনাৰ জীৱনত এটা ডাঙৰ অভিজ্ঞতা হৈছিলে, এটা এক্সিডেণ্ট হৈছিলে আপোনাৰ জীৱনত বোকাখাটত। সেই এক্সিডেণ্টৰ বিষয়ে অলপ জনাব নেকি আমাৰ দৰ্শকসকলক? মই গোটেই গানবিলাক বাস্তৱৰ আধাৰতে কৰিছোঁ। হয়, বাস্তৱেই মোৰ জীৱন, আৰু বাস্তৱ গণমুখী গানবিলাকত সদায় বাস্তৱতাই থাকে। হয়, হয়, সেই যোৰহাটৰ পৰা মই ভাবিছোঁ মোৰ ৰেকৰ্ডিং আছে গুৱাহাটীত, হয়, তো মই চব ৰেডি কৰাইছোঁ। যোৰহাটৰ পৰা 6টা বজাতে মই নিজৰ মাৰুতি ভেনখন লৈ পেলাই মই ওলাইছোঁ। বোকাখাট পোৱা নাই, নাপাওঁতেই এজন মানুহক মই হৰ্ণ দিছোঁ। হৰ্ণ দিয়াৰ লগে লগে তেওঁ বাওঁফালে গুচি আহিলে, চাইকেলি এজন বাওঁফালে গুচি আহিলে। হয়, গুচি আহি ইমান খন্তেকতে আকৌ তেওঁৰ জেগাটোলৈ উভতি গুচি গ'ল, যিটো কাৰণে গাড়ীখন আগবাঢ়ি যোৱা 70 কিলোমিটাৰ স্পীডত গাড়ীখন আগবাঢ়ি গৈছে। যোৱা লগে লগে তাতে তেওঁ ঘূৰি আহি তেওঁৰ নিজৰ জেগা খুব নিমিষত বিচাৰি আহিছে, কাৰণে তেওঁ আহি আগচকাটোৱে মোৰ গাড়ীখনৰ আগৰ দৰজাৰ পেটৰ ফালে খুন্দা মাৰিলে আৰু চাইকেলখন উফৰি গুচি গ'ল। মানুহজন ৰাস্তাত খুন্দা মৰা নাই, তেওঁ নিজে চাইকেলৰ পৰা তাতে পৰিছে। ঠিক চাইকেলখন মানুহজনৰ ভৰিৰ পৰা ওলাইহে গুচি গৈছে। মানুহজন থিয় হৈয়ে তেনেকৈ বহি পৰিছে। মই গাড়ীখন ৰখাই দিলোঁ, ৰখাই পেলাই মানুহজনক লৈ যাওঁ, তাৰ পৰা লৈ যাওঁ বুলি ৰখাই দিলোঁ। তাৰপিছতে তেনেধৰণে সেইটো হ'ল। তেতিয়া মই ওচৰৰ পুলিচ ষ্টেচন SDPO আছিলে তেতিয়া, তেওঁক ফোন কৰিলোঁ। কৰাৰ লগে লগে এনেকুৱা হ'ল যে তাতে সেই বাস্তৱ ঘটনাটোৰ ওপৰত, কাহিনীটোৰ ওপৰত মই গান লিখিছিলোঁ। তাৰ ওপৰত আপুনি এটা এলবাম উলিয়াইছিলে। তেতিয়া এনেকুৱা হ'ল যে তেতিয়া মোৰ দুখ লাগিলে খুব। মানুহজনৰ মোৰতো শত্ৰু নহয় বা নাছিল, তেওঁ নিজৰ ভুলৰ কাৰণে মই হৰ্ণ দিছোঁ, তেওঁ সেই মানুহজনে লগে লগে বাওঁফালে পোৱা ইমান হাইৱেটো বহল, সেই বহল ৰাস্তাটোৰ পৰা আকৌ নিমিষতে তেওঁ নিজৰ জেগাত বিচাৰি যোৱাৰ কাৰণে মোৰ গাড়ীখনৰ মাজত তেওঁ চাইকেলখন মাৰিছে, লগাই খুন্দা মাৰি দিছে। তেতিয়া মই ৰখাই দিছোঁ। যি নহওক, তেতিয়া মই লিখিছিলোঁ, সিদিনা বোকাখাটৰ নাহৰ জানত জানানে, দুৰ্গা পূজাৰ মহাষ্টমীৰ কথা বাৰু মানানে, ৰাজালিৰ মাজেৰে গাড়ী চলাই আহোঁতে হঠাৎ দেখোন ঘটি থাকিল নভবা ঘটনাটি, বুকুত দেখোন বাজি থাকিল আজি উটাৰ ধ্বনিটি, মিঠা তিতা বহু কথা জানা। তেতিয়া মোৰ সৰু কণমানি ছোৱালীজনী মোৰ পৰিয়ালটোৰ লগত আছিল। তেতিয়া মই ভাবিলোঁ এতিয়া বাস্তৱ কথা। তাই 3 বছৰ, মই এওঁৰে বুবুৰ ষ্টুডিঅ'তে ক'ল্ড ড্ৰিংকছ খুৱাই পেলাই গোৱাইছোঁ। 3 বছৰ তাই নাগায়, ক'ল্ড ড্ৰিংকছ দিলে গায়। তাই ক'লে পাছে এক্সিডেণ্ট সেয়া এক্সিডেণ্ট, পাছে এক্সিডেণ্ট সেয়া এক্সিডেণ্ট, সিদিনা বোকাখাটৰ নাহৰ জানত জানানে, দুৰ্গা পূজাৰ মহাষ্টমীৰ কথা বাৰু মানানে, ৰাজালিৰ মাজেৰে গাড়ী চলাই আহোঁতে হঠাৎ দেখোন ঘটি থাকিল নভবা ঘটনাটি, বুকুত দেখোন বাজি থাকিল আজি উটাৰ ধ্বনিটি, মিঠা তিতা বহু কথা জানা, পাছে এক্সিডেণ্ট সেয়া এক্সিডেণ্ট, পাছে এক্সিডেণ্ট সেয়া এক্সিডেণ্ট। সেই গানটো মানুহে খুব আদৰি লৈছিল, আজিও গাবলৈ কয়, মোৰ ভাল লাগে। খুব ভাল লাগিছে সঁচাকৈ, ইমান সুন্দৰভাৱে আপুনি পৰিৱেশন কৰিছে, ইমান সুন্দৰভাৱে কথাখিনি ব্যক্ত কৰিছে। মই আৰু এটা প্ৰশ্ন আপোনাক সুধিবলৈ অলপ আগতে থাকি গ'ল। আপুনি যিহেতু বলিউডৰ কেইবাজনো শিল্পীৰ সান্নিধ্যলৈ আহিছে, গতিকে তাৰ বিষয়ে অকণমান থুলমূলকৈ, আমাৰ যিহেতু সময় কমি আহিছে, একেবাৰে শেষত অকণমান থুলমূলকৈ সেই বিষয়ে জনাবনে? মোৰ মন যে মোৰ ভাল লাগে, তেতিয়া সেইটো সময়ত অসমীয়া আমাৰ ইয়াৰ মানুহে বলিউডৰ মানুহৰ ফিমেল ছিংগাৰৰ গান শুনিছে, কিবা শুনিছে, মোৰ ভাল লাগে। ঠিক আছে, ময়ো তেনেকৈ শুনামগৈ। অলকা য়াগনিকৰ লগত যোগাযোগ কৰিলোঁ, কৰি পেলাই মই ভাবিলোঁ ঠিক আছে, মৰম লগা গান এটাকে দিমগৈ আৰু এনেকৈ গৈ পেলাই লৈ গ'লোঁ। গৈ পেলাই তেতিয়া গানটো লৈ গ'লোঁ। মোৰ এইটো এলবাম আছিল
মোৰ এইটো আছিল প্ৰিয়াৰ মন পখিলা হয় তেতিয়া লৈ গ'লোঁ গানটো তাত এবি ষ্টুডিঅ' তেওঁৰ তাত গোৱাইছোঁ মোৰ ভাল লাগিছে আৰু মানুহ ইয়াত আনি দিছোঁহি খুব একেদিনাই কিন্তু 60,000 কেছেট ৰেডি কৰিবলৈ গৈছে 60,000 কপি মানে 60,000 পিচ মানে এটা ৰুম মানে বাকচ এনেকুৱা 200 কাৰ্টুনত যথেষ্টখিনি আৰু চবতে 10,000 5,000 4,000কে কেছেট লাগে এনেকুৱা সেইটো একেদিনাই 60,000 পিচ কেছেট ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ 60,000 ঠিক সেইটো তেতিয়া কমাৰ্চিয়েল ভেলু আছিল প্ৰায় 18-20 লাখ টকা ৰিলিজিঙতে ৰিলিজ কৰোঁতেই মোৰ ভাল লাগিছে আৰু খৰচো হৈছিল বহুত সেই গানটো গোৱাবলৈ যাওঁতে মোৰ প্ৰায় 1 লাখ টকাৰ ওপৰত খৰচ হৈছে তেতিয়া ফ্লাইট ফেয়াৰ আছিল 13,000 26,000 আপ ডাউন খৰচো কৰি দিছোঁ মই তোমাৰ তাৰপিছত আৰু তাতে সেই এবি ষ্টুডিঅ'ত 12,000 টকা অলকা য়াগনিকক প্ৰায় 25-30,000 টকা দিছোঁ প্লাছ এনেকৈ তাত হোটেলত আছোঁ ইত্যাদি ধৰণেৰে সেই এটা গানৰ খৰচ মোৰ আছিল 1 লাখ টকাৰ ওপৰত সেইটো তেতিয়া মোক সুধিছে যে কি সৰু ভনী কি মিনছ কি এই চব মই কৈ দিছোঁ বুজাই কৈছোঁ প্ৰনাউন্সিয়েশ্যন একদম শুদ্ধকৈ গোৱাইছোঁ তেতিয়া গানটো আছিল যে সৰু ভনী দূৰ দূৰলৈ নাযাবা সৰু ভনী মন ভাঙি ৰং নাচাবা সৰু ভনী মোৰ লগতেই থাকিবা ঘৰতেই বন বাৰী কৰিবা পদূলিতে ওলাই সোমাই ফুৰিবা তাই কৈছে তুমি মোক লগতেই ৰাখিবা খুব লুলে মানুহে মোৰ ভাল লাগিছে গানটো মই তেতিয়া আহি পেলাই তেতিয়া ফাংচন কৰিবলৈ যাওঁ তেতিয়া গোটেইখনতে বাজি থাকে ষ্টেজবিলাকত ক'ৰবাত ফাংচন কৰিবলৈ যাওঁ পাৰ হৈ গ'লে সেই মঞ্চে সেই গান মাইকত বাজি থাকে আমাৰ ভাল লাগে মিউজিচিয়ান যোৰহাটৰ চবেই বজায় যোৰহাটৰ মিউজিচিয়ান কলিকতাৰ মিউজিচিয়ানো থাকে চবৰে সংমিশ্ৰণত কৰিছিলোঁ মোৰ ভাল লাগে সেই বহু অভিজ্ঞতা আছে বহুতখিনি অভিজ্ঞতা আছে সঁচাকৈ ইমানখিনি অভিজ্ঞতা আচলতে ইমান কম সময়ৰ ভিতৰত ব্যক্ত কৰাটো সম্ভৱ নহয় যিহেতু সময় কমি আহিছে একেবাৰে শেষত যুৱ প্ৰজন্মক উদ্দেশ্যি কিবা ক'ব বিচাৰিব নেকি মই আশাবাদী তেওঁলোকে মাটিৰ পলসত লাগি থকা কেঁচা মাটিৰ পলসত লাগি থকা সুৰ সমৃদ্ধিক বিচাৰি উলিয়াওক আৰু তাৰ ওপৰত নিজৰ আত্মপৰিচয় প্ৰতিষ্ঠা কৰাৰ সংকল্প লওক সংগ্ৰাম কৰক যেনেকৈ তামোলৰ গাঁতটোত তামোলখিনি যেতিয়া ভৰ্তি কৰি থয় 4-5টা তামোলৰ গাঁত ৰাখে গাঁতৰ পৰা তামোলখিনি বিক্ৰী কৰি দিয়ে বিয়া সভা পাতিবলৈ সাধাৰণ মানুহে তামোল বেছিও বিয়া পাতে সাধাৰণ মানুহে তো তেতিয়া চব গুচি যায় তাৰপিছত এনেকুৱা দিনত এজন আলহী আহিলে তামোল ঘৰত একেবাৰে নাইকিয়াই আৰু নাই তাৰপিছতে গৃহস্থই ক'লে ৰচোন সেই গাঁতটোতে চাই আহোঁ বুলি এই কোৰখনেৰে কাটি থোৱা ফলা এটা তামোল পায় তাকে ধুই ধুনীয়াকৈ আলহী সুধিব পাৰে সেয়া হ'ল সেই সংস্কৃতিটো শিপাডাল চিনি পালে তোমরা গেলে কি আসিবেন সব সময়ত হৈ থাকিব মই ভাবোঁ লোক সংস্কৃতিক পৃথিৱীয়ে সন্মান কৰে লোক সংস্কৃতিৰ আধাৰতে আধুনিক সংস্কৃতি আগবাঢ়ে লোক সংস্কৃতিৰ আধাৰেই ক্লাছিকেলে হওক বা কিবা হওক গতি লয় মই ভূপেন দাক সুধিছিলোঁ দাদা সকলো বিজ্ঞানৰ উৎস কি সকলো সাহিত্যৰ উৎস কি এই যোৰহাটৰে পেৰাডাইজত যোৰহাটতে ফাংচন কৰিবলৈ মই কৈছোঁ দাদা সকলো সাহিত্য মই জানো ধেমালি কৰোঁ কেতিয়াবা অলপ তো মই জানো মই সকলো ঔষধৰ উৎস কি সকলো ঔষধৰ সকলো সংস্কৃতিৰ সকলো সাহিত্যৰ সকলো সংগীতৰ সকলো নৃত্যৰ সকলো বাদ্যৰ তেতিয়া ক'লে লোকবাদ্য লোক সংস্কৃতি লোককৃষ্টি লোক ঔষধ লোক সাহিত্য এই গোটেই বস্তুটোৱে তাৰ পৰাই ব্যাকৰণিক নীতিৰে কোনোবাই লৈ গৈছে বেলেগ দৰ্শনেৰে সেই একেটা কথা লোকসংগীতৰ বিখ্যাত শিল্পী অমল দে বোধহয় কলিকতাৰ তাহানি তেওঁ লোকসংগীতৰ উজা তেওঁ সাংঘাতিকভাৱে সেইটো তেওঁ প্ৰকাশ কৰিছে গতিকে লোকসংগীতৰ শিপাডাল সকলো সংস্কৃতিৰে মানে শিপাডাল হ'ল লোকসংগীত আৰু আমাৰ ভৱিষ্যত নৱপ্ৰজন্মক লৈ কিবা ভৱিষ্যত পৰিকল্পনা কৰিছে নি আপুনি মই এতিয়া গ্ৰন্থৰ কাম কৰি আছোঁ প্ৰায় 14খন গ্ৰন্থৰ কাম কৰি আছোঁ 18 বছৰে ভূপেন দাই সেই তাৰ পাণ্ডুলিপি আধাবিলাকত চাই গৈছে হাত ফুৰাই আশীৰ্বাদ দি গৈছে তাৰে 3খন খুব সোনকালে
মই একেদিনাই ৰাইজৰ কাৰণে আগবঢ়াবলৈ চেষ্টা কৰিম। এখন হ'ল মোৰ গীতৰ সুৰীয়া আৰ্তনাদ, প্ৰায় 1000 পৃষ্ঠা থাকিব, 100টা অনুসূচী থাকিব। সকলোৱে নিজক বিচাৰি পাব নিশ্চিতভাৱে, মই জানো সকলোৱে নিজৰ জীৱনবোধটো, নিজৰ সংগ্ৰামটো, নিজৰ ভাল লগাবিলাক বিচাৰি পাব। আৰু অসমৰ প্ৰতিখন ঠাইৰ কথাই মই লিখিম, তাতে লিখি আছোঁ। আৰু দৰ্শকসকলক উদ্দেশ্যি ময়ো এইখিনিতে ক'ব বিচাৰিম যে আপোনাৰ সেই গ্ৰন্থসমূহ আমাৰ দৰ্শকসকলে যাতে সাদৰেৰে আদৰি লয়। ঠিক আছে, একেবাৰে শেষত ভৱিষ্যত প্ৰজন্মক লৈ এটা সুন্দৰ গীতেৰে আমি অনুষ্ঠানৰ পৰা বিদায় মাগিম। একেবাৰে গীত কেনেকুৱা ধৰণৰ গীত গাম এতিয়া? একেবাৰে শেষত ভৱিষ্যত প্ৰজন্মৰ আমাৰ যিখিনি আপোনাৰ গ্ৰন্থৰ কাম কৰিছে আপুনি, যিহেতু ভৱিষ্যত প্ৰজন্মক লৈ পেলাই তেনেকুৱা এটা আপোনাৰ নিজৰ গীত, নিজৰ সুৰীয়া গীতেৰে আজি অনুষ্ঠানটোৰ পৰা বিদায় মাগিম। মই জানো তুমি আজিও চাগে আছাৰৈ আছাৰৈ আছাৰৈ। ভূপেন্দ্ৰৰ জীৱনৰ ওপৰত মই লিখিছিলোঁ গানটো, তেওঁৰ আন্ধেৰি ঘৰখনত তেওঁৰ সৈতে লিখিছিলোঁ ৰেকৰ্ড। গানটো আজিলৈকে নহ'ল মানে নহয়, তেখেতৰ সৈতে গোৱা কথা আছিল। তেখেতে শেষত, জীৱনৰ শেষত তেখেতৰ স্বাস্থ্যৰ কাৰণে গাব নোৱাৰিলে বহু গান। এই মোৰ 7টা প্ৰজেক্ট বোধহয় একেদিনাই দিবলৈ চেষ্টা কৰিম ভূপেন্দ্ৰৰ সমাধিত, মই আশা কৰিছোঁ। তেওঁ গানবিলাক হাত ফুৰাইছে, যে প্ৰতি মানুহে নিজৰ বিয়ন টাইম, এৰি অহা টাইমটো সকলোৱে জানে, দিনবিলাক তাক লৈ জীয়াই থাকে, ধুনীয়াবিলাক, অতীতৰ ধুনীয়াবিলাক। মই নহয়, প্ৰতিজন ময়ে জানে। মই জানো তুমি আজিও চাগে আছাৰৈ আছাৰৈ আছাৰৈ। শৰণিৰ সেন্দুৰী আলিত বাট চাই মোলৈ, শৰণিৰ সেন্দুৰী আলিত বাট চাই মোলৈ। প্ৰীতিৰ আলেখ ফুল দুহাতে খাবতি লৈ, মিঠা সোঁৱৰণী ঐ বাট চাই মোলৈ। মই জানো তুমি আজিও চাগে আছাৰৈ, মই জানো তুমি আজিও চাগে আছাৰৈ। অতীত মধুৰ সপোন সুমধুৰ, তুমি তাৰ সঁচা এটি সুৰ। অতীত মধুৰ সপোন সুমধুৰ, তুমি তাৰ সঁচা এটি সুৰ। সময় এতিয়া চোন অতিকে নিঠুৰ, বৰ্তমানো যে গধুৰ। থাকাচোন তুমি সুন্দুৰণিতে, এতিয়া নাহিবা কাষলে। আছো মই ইয়াতে নীৰৱেই বহি, অকলশৰীয়াকে। যদিও বা আছে মন নাহে যে লগন, পাবলে তোমাকে জানা। এতিয়ানো আৰু শুন সময় নিদিয়েচোন উভতি যাবলে। মই জানো তুমি আজিও চাগে, তুমি আজিও চাগে, তুমি আজিও চাগে আছাৰৈ ৰৈ ৰৈ ৰৈ। সঁচাকৈ খুব সুন্দৰ লাগিলে মহেন্দ্ৰ দা। আৰু মই জানো, আপোনাৰ গীতৰ কথাৰে ময়ো জানো যে আপোনাৰ কণ্ঠ শুনিবলৈ মই সদায় ৰৈ থাকিম। সমগ্ৰ অসমবাসী সদায় ৰৈ থাকিব, সমগ্ৰ ভাৰতবাসীৰ অসমীয়া সমাজ আপোনাৰ কণ্ঠৰ সোৱাদ ল'বলৈ সদায় ৰৈ থাকিব। ঠিক আছে মহেন্দ্ৰ দা, যিহেতু সময় কমি আহিলে, গতিকে আজি আমি এই অনুষ্ঠানৰ পৰা বিদায় মাগিব লাগিব। আপোনাক এৰি দিয়াৰ ভাল লাগিল, মোৰ বহুত ভাল লাগিল। হয়, কিবা কাৰণত যোৰহাট জিৰণি ঠাই হঠাতে এতিয়া যাব খুজিছোঁ গুৱাহাটীলৈ, দাপোনতে মোক চাই। খুব সুন্দৰ, যোৰহাটৰ দাপোনত মই আশাবাদী যে যোৰহাট দাপোন ৰাইজে একেবাৰে সাংঘাতিকভাৱেই মনৰ দাপোন কৰি লোৱাৰ প্ৰয়াস কৰি অতি শীঘ্ৰেই এটা সাংঘাতিক প্ৰতিষ্ঠিত ৰূপেৰে আত্মপ্ৰকাশ কৰাত সহায় কৰিব। যোৰহাট জোৰণিৰ ঠাই, ৰংপুৰলৈ আহিলোঁ, যোৰহাটতে অকণমান ধেমালিতে সকলোকে লগ পালোঁ। গুৱাহাটীলৈ যাম এতিয়া, দাপোনতে মুখ চাই। মই আশাবাদী মোৰ অসমবাসী ৰাইজে যাতে সৃষ্টিশীল অনুভৱবিলাক যোৰহাটৰ এই ধুনীয়া নতুন চেনেলটোত দাপোনতে মুখ চাই যাতে সাংস্কৃতিক দাপোনত সকলোলৈ শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ, অশেষ ধন্যবাদ মহেন্দ্ৰ দা।
পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বিদায় মাগিছোঁ তেতিয়াহ'লে। ধন্যবাদ। প্ৰিয় দৰ্শক, যিহেতু সময় কমি আহিলে, গতিকে আমি আজি ইমানতে বিদায় মাগিব লাগিব। অহা খণ্ডত আৰু একোজন শিল্পীৰ সৈতে আপোনালোকৰ আগত দেখা হ'মহি। গতিকে চাই থাকিব দাপোনৰ আপোন মানুহ। ধন্যবাদ।